পিছে কৰিব নোৱাৰিলে যে নিজৰ জীৱনলৈ নিজেই বিপদ মাতি অনা হ'ব সেই কথা জানিছা কিন্তু দাদা কিন্তু ৰজা ৰাণীক পালনটো কৰিবই লাগিব নে কি কোৱা দাদা হয় 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 সিলেট নহ'লে যাবে সিলেট ভাল কথা পিছে ঘুমে দিয়াৰ ওপৰতে মানি চলাটোহে ভাল নিশ্চয় লেখা হয়নে নহয় নিশ্চয় মহামাৰী গুৰুজনা হৰি ভক্তি পথত উপদেশ দিব আমি কিয় নামানি চলিলে নিশ্চয় বাছা পল্লা দৈত্যপতি হিৰণ্যকশিপুৰ আদি তুমি যাতে কেতিয়াও হৰিনাম উচ্চাৰণ নকৰা দেই আৰু বাকী আপোনাকো যাতে হৰিনাম প্ৰকৃততে তুমি কোৱা কথাটো সত্য পিছে এইখনৰ যে তোমালোকে তেনে কথা নকবা তেনে কৰাটো পাপহে হ'ব দে পাপহে হ'ব তোমালোকে এইখন আশ্ৰমত থাকি একান্ত মানে বামানৰ শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব দেই তোমালোকে এতিয়া কোৱা এটা লাগে থিয় হৈ কোৱা হিৰণ্যকশিপুৰ আমাৰ কৃষ্ণ তুমি কোৱা দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ কেনেকৈ নোৱাৰি গম পাইছানে লিখা ভালকৈ লিখা ভালকৈ লিখা
মঙ্গল